মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, ভালনে আপোনালোকৰ? মই আছোঁ ভণ্টিহঁতৰ ৰুমত আৰু আজি ভণ্টিহঁতৰ নতুন ৰুম চাবলৈ গৈছোঁ। যিটো ৰুমত থাকে তাহাঁতি মানে ৰুমটোৰ ৰুমমেট কেইগৰাকী ভাল নহয় আৰু তাহাঁতৰ লগত বহুত অন্যায় কৰি থাকে। সেইটো কাৰণে তাহাঁতি আৰু মানে নিজ স্বাধীনমতে কেতিয়াও থাকিবই নোৱাৰে, তাহাঁতক এটা শুনাই থাকে। সেইটো কাৰণে বোলো আজি বেলেগ ৰুম চাই দিওঁ আৰু দিৱালী দিনাই আজি ওলাই আহিছোঁ। ষ্টেডিয়াম এখন কি ষ্টেডিয়াম এইটো? আপোনালোকৰ দিৱালী কেনে গ'ল জনাবচোন। এখন কি হয়? ক্ৰীড়া হেৰি এতিয়া গৈ আছোঁ বিচাৰি আন্ধাৰেই হৈ গ'ল প্ৰায়। আজি আমাৰ ৰুম পোৱাই নহ'ল পচন্দৰ মতে। সেইটো কাৰণে এতিয়া ভাবিছোঁ বজাৰতে সোমাই যাওঁ। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ দোকানবিলাক একদম সজাইছে দিৱালীৰ। পোহৰ কৰি তুলিছে ইমান ধুনীয়াকৈ, ভাল লাগিছে টাউনত থাকি। ইফালে তিনিচুকীয়া ডেইলী বজাৰ এয়া। প্ৰায় আন্ধাৰেই হ'ল আৰু বজাৰ ভালকৈ চোৱাই নহ'ল। ইফালে বৰষুণ দি দিলে আৰু আমি তিতি যাব লগা হৈছে। এইফালে কি কৰিম আৰু উপায় নাই, আজিতো নাপালোৱে, আকৌ নেক্সট আহিব লাগিব চাবলৈ। পাই গ'লো এতিয়া আৰু বৰষুণ দি দিলে আপোনালোকক দেখাব নাপালোৱে। যাওঁতে আৰু এইফালে ম'ম' খাব লৈছোঁ এতিয়া। চাটনি বনালে আৰু এইফালে চাটনি লগাই লৈছোঁ। আপোনালোকে বাৰু দিৱালী কেনেকৈ মানিছে? মানেকে আৰু আমাৰ আজি এনেকৈ গৈছে। ম'ম'টো কেটে টেষ্টি ম'ম' মানে তোমালোকে এবাৰ খোৱা। আৰু এতিয়া লগতে চিকেন ফ্ৰাইড ৰাইচ টেষ্টি খাওঁ। কেনেকুৱা টেষ্ট? মজা। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব।